হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই উবাৰ মটৰ পৰা এইখিনি ইনকাম কৰিছোঁ। আপোনালোকৰ স্ক্ৰীণত দেখা পাই আছে 1158 টকা, মানে 12টা টিপছ মাৰি মই 1158 টকা পাইছোঁ। 12টা টিপছত ইয়াতে এইটো আপোনাৰ মানে এইটো জেনুইনলি হয় আমাৰ 1158 টকা, আৰু মানে তাতে ভিতৰত এক্সট্ৰা সোমাই আছে। কিছুমানে মোক 50 টকাও দিছে, কোনোবা বেছি কৰি, কোনোবা 40 টকা দিছে। এনেকৈ কৰি আজি মানে মোৰ হয়তো আজি দিনটো অলপ ভাল আছিলে। আজি মোৰ মানে টোটেল 1595 হৈছে, 1595। আৰু এইটো চাওঁ, এইটো মই হয় আৰিফ, আপোনালোকে চাওক, দেখাই পাব। 2397 টকা 57টা মানে 2397 ট্ৰিপ হৈছে 1 ইয়েৰত। মানে মোৰ ইয়াতে কি হৈছে, 180টা ট্ৰিপ তেওঁলোকে মানে কাটিছে। কিয় কাটিছে মানে এবাৰ মই পে'মেণ্ট ভালকৈ কৰা নাছিলোঁ সেইকাৰণে কি কৰিছে তেওঁলোকে, মানে এইটো শ্ব' নকৰা হৈছে। এতিয়া আপোনালোকে যেতিয়া আপোনালোকে ৰেপিড' উবাৰ বুকিং কৰিলে মোৰ তাত যদি ভাড়াটো লাগে, তেতিয়াহ'লে তাতে ট্ৰিপটো ইনক্লুড দেখা পাব। মানে মোটামুটি 2600 মান হৈছে এতিয়া মোৰ চাব গ'লে। তাৰপিছত আজি মোৰ ভালেই গ'ল। এয়া চাওক, 12টা ট্ৰিপ আছিল। এইটো হৈছে মোৰ উবাৰ পইণ্টছ। তাৰপিছত আপোনাৰ লাষ্ট ট্ৰিপটো হৈছিলে আপোনাৰ 164, মানে এপৰ পৰা 170 দিছিলে, 6 টকা কাটিছে তেওঁলোকে। আৰু ল'ৰাজনে মোক 50 ৰুপিজ বেছি দিছে, মানে 220 টকা টোটেল লাষ্ট ট্ৰিপটো। গতিকে এনেকুৱাই আৰু কেতিয়াবা ভাল হয়। আজি মানে বহুত দিনৰ মূৰত মই ৰাতিপুৱাৰ পৰা চলাইছিলোঁ। ৰাতিপুৱাৰ পৰা যদি ষ্টাৰ্ট হয় কামটো ভাল, মানে 5টাৰ পৰা চলাইছিলোঁ 3টা বজালৈকে। গতিকে মোৰ আজি ভালে হৈছে। গতিকে আপোনালোকেও যদি চলাব বিচাৰে ট্ৰাই কৰিব পাৰে। গতিকে আজিলৈ আহোঁ, বাই।